फ्रेंड्स, नमस्कार, आदाब, सलाम। और मैं तैयार हूँ, जी हाँ, मेरे नेटिव जाने के लिए बहुत एक्साइटेड हूँ। ठीक है, ऑलरेडी माय बैग्स आर पैक्ड और अब हम निकल रहे हैं। तो मेरे साथ बने रहिएगा, मैं थोड़ा थोड़ा कोशिश करूँगी आप लोगों को क्लिपिंग्स दिखाने के लिए। ठीक है, तब तक टेक केयर। और फिर हम रवाना हो चुके हैं एयरपोर्ट तक। जी हाँ, यहाँ बेंगलोर টাৰ্মিনেল 2ৰ ফালে গৈ আছোঁ আৰু টাৰ্মিনেল 2টো নতুনকৈ বনাইছে, ইমান ধুনীয়া বনাইছে। মই টাৰ্মিনেল 2 হোৱাৰ পিছত ট্ৰেভেল কৰা নাছিলোঁ, सो मैंने सोचा मैं एक छोटा सा वीडियो आप लोगों के साथ शेयर करती हूँ। और देखिए मेरा बेटा ट्रॉली लेके आ गया আৰু বহুত ভাল লাগিছে দেই। চাৰিওফালে ইমান ধুনীয়া বনাইছে, লাইট টাইটবিলাক ওলোমাই থোৱা আছে আৰু বহুত স্পেচিয়াছ হয়। আৰু একচুৱেলি বেলেগটো এয়াৰপৰ্টো টাৰ্মিনেল 1ও ধুনীয়া হয়, টাৰ্মিনেল 2টো আৰু বহুত ধুনীয়াকৈ বনাইছে। বহুত চেণ্ডেলিয়াৰ্ছ এইবিলাক ওলোমাই থোৱা আছে, সজাই থোৱা আছে। তাৰপিছত মই লাগেজ লৈ গ'লোঁ, চিকিউৰিটি চেক ইন হ'ল। মোৰ মানে কোনোবা চিনাকি আছিলে, চ' মই ক'তো কিউত থিয় হ'ব লগা নহ'ল। আৰু এভৰি টাইম মানে মই লাগেজত সদায় পইচা দিবলগীয়া হয়। और अब हम जा रहे हैं अंदर एकदम बैठने के लिए। सो एक्साइटेड, यस। और मैं बैठ गई फाइनली अपना सीट पे। एंड देन फिर बेसिक इंस्ट्रक्शंस शुरू हो गया। एंड मुझे विंडो सीट नहीं मिला था, तो मैंने अच्छे से शूट नहीं कर पाया, बट फिर भी थोड़ा सा क्लिपिंग्स लिया। আৰু বহুত ভোক লাগিছিলে ফ্ৰেণ্ডছ, ভাবিলোঁ কিবা এটা খাওঁ। দেন ইনষ্টেণ্ট নুডলছৰ নিচিনাই ইনষ্টেণ্ট ৰাইচ বিৰিয়ানী গৰম পানী ঢালি খোৱা খালোঁ আৰু ভোক লাগিছিল বাবে। আৰু অকণমান থাকে জানেতো, আনি এক্সপেঞ্চিভ অলছ', বাট কাম চলি যায় আৰু খাই দিলোঁ। দেন ফাইনেলি আফটাৰ 3 hours লেণ্ডিং ষ্টাৰ্টেড। এয়া লাগিছিলে এণ্ড আই ৰিচড গুৱাহাটী। আহি গ'লোঁ গুৱাহাটী এয়াৰপৰ্ট। আৰু যেতিয়া গুৱাহাটী পালোঁ, একদম 6টা বজাত 5:50 মানত লেণ্ড কৰি দিলোঁ। কিন্তু একদম জানেতো ইয়াতে আন্ধাৰ হৈ যায়। আৰু লাগেজ কালেক্ট কৰিলোঁ। এয়া ৱেলকাম টু দ্য নৰ্থ ইষ্ট ইণ্ডিয়া পাই গ'লোঁ। আৰু এয়া মোৰ দাদা আহিছে আৰু মোক পিক আপ কৰিব আহিছে। তাৰপিছত বহি গ'লোঁ আৰু ঘৰলৈ বুলি ৰাওনা হ'লোঁ। এয়া আমাৰ ঘৰৰ গেটত মানে মাক অকণমান দেখা পাইছোঁ, গেট খুলিছে। দেন হিয়াৰ ইউ গ' টেন টেনান, ঘৰ পাই গ'লোঁ। এয়া চবেই ৰখি আছে, আন্ধাৰ হৈছে আৰু চবেই একদম এক্সাইটমেণ্টত ৰখি আছে। মাই আসসালামু আলাইকুম, ঘৰ পাই গ'লোঁ। ইয়ে হোম সুইট হোম। অ' বাবা আসসালামু আলাইকুম। ৱালাইকুম আসসালাম। লাইবা বেবিক ফাৰ্ষ্ট টাইমৰ কাৰণে লগ পালোঁ, এটা ফটো উঠিলোঁ। আৰু মই মা বাবাৰ লগতো এটা ফটো উঠি এতিয়া মই ব্লগটো এণ্ড কৰোঁ। থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ, লাভ ইউ, টেক কেয়াৰ।